এই আছে নে বাৰু সি ঐ শুক্ৰু শুক্ৰু আছনে ঐ অ বুধু বহিবি বহ আজি উঠা ইমান দেৰি হৈ গ'ল তো হেৰি নহয় শইকীয়া দোকান নিব মই কথাটো হেৰিয়ে ক'লে আকৌ মোক ৰামুৱে ক'লে আকৌ হয় অ' সি ঢুকাল আমাক এৰি থৈ গুচি গ'ল আমাৰ এই পিছফালে জুই দিলেও কিন্তু মানুহজন বহুত ভাল আছিল জানো সি যে নিজে নাখায়ো মোক খুৱাইছিলে জাননে মোক য'তে যাওঁ মোক লগত লৈ যায় কিন্তু আমাৰ গাঁৱত তাৰ নিচিনা ভাল মানুহ নাই মই এই বুঢ়া আঙেলে লিখি দিব পাৰোঁ জানো মই লিখি দিব পাৰোঁ তই কি বুলি ভাবিছ মই এই বুঢ়া আঙেলে লিখি দিব পাৰিম মই উপায় নাই জাননে জীৱনে কটাবতো লাগিবই বাবা জানো নহয় তোমাৰ কথা তুমি কিমান মহান হে বিষ মৰাটো উস্তাদ আছিলা সেইকাৰণে মৰা মানুহ যেন ভাল মানুহ হ'ল আকৌ হেৰি নহয় শইকীয়া তোমাৰ কাৰণেতো বহুত ভাল আছিলে তুমি যাবাগৈ আৰু ৰাতি 12টা বজাত চলাই লৈ বিৰাট ভাল পাব তোমাক সেই কি ক পাগল নি জীয়াই থকা অৱস্থাত বেলেগ আছিলে এতিয়াতো সি মৰিলে নাই দেই মোকো মাৰি পেলাব কৃষ্ণ কৃষ্ণ বচাবা আৰু দেই ৰাতি পেচাব কৰিব লাগিলেও নোলাওঁ দেই কৃষ্ণ হেৰি নহয় কথাটো এই কালুক যে মই দেখা পোৱা নাই ইমান দিন হৈ গ'ল ক'ত গ'ল বাৰু সি তাৰ কথা নকবি চালা 50 টকা লৈ পেলাই মোক আজিলৈকে লগ পোৱা নাই ঘূৰাই দিব লাগে বুলি তাৰ কথা নকবি নহ'লে তাক মই টুকুৰা কৰি দিম তাক মই হ'ব দে হেৰি নহয় এই কালুক যদি লগ পাওঁ মই পইচাটো লৈ থৈ দিম দেই 8 টকা নি দি দিম দেই মই যাওঁ চাবি আকৌ পিছফালে দেই মই নাহোঁ আকৌ अरे पकड़ने की बात छोड़ अपन को कोई टच भी नहीं कर सकता समझी এইবোৰ কি হৈছে মই গম পাইছোঁ এইবোৰ শইকীয়াই কৈছে অ' শইকীয়া এইবোৰ কিয় কৈছোঁ ঐ মোক মাফ কৰি দে চা মই তোৰ পৰা যিমান পইচা চুৰ কৰিছিলোঁ কি কৰিছিলোঁ মই তোক চব তোৰ মাইকী মানুহজনীক ঘূৰাই দিম অ' শইকীয়া এইবোৰ নকৰচোন মোক আজিলে The next day শইকীয়া মই তোক দিম বুলি কৈছোঁ নহয় হে তেৰি তই হে নেকি তই যাওঁ যা তই যা নিজৰ কাম কৰগে যা 2 hours later এয়া পাতকেইটাও ছিঙাব লাগিছিল ইমান ডাঙৰ হৈ গ'ল এতিয়া মানুহ বিচাৰি পাম নে নাপাম জানো দেই তাকে আজি যাওঁচোন দোকান ফালে পাম নেকি মানুহ বুধু কালি এনেকে তেনেকে কথাটো ৰাতি মই কালি ৰাতি মোক একদম খাই পেলালে হয় নি ইছৰাম হেৰি না এই মোৰ চিনাকি বেজ এজন আছে একদম তোৰ এনেকুৱা এটা তাবিজ দিব তোক একো ছিঙিবও নোৱাৰি চুবও নোৱাৰে বুলি কৈছে তই এটা কাম কৰ তই পিছবেলাকে ওলাবি মই এতিয়া পাত ছিঙাব আছে মানুহ কেইটামান যাওঁ লোৱা নি তই পিছবেলাকে আহিবি দেই পিছবেলাকে যাম তোক লগত নাই এতিয়াই যাওঁ নেকি মোক কিবা এটা কৰি বচা আৰু সেই নাই ৰ এতিয়া ইমান পাতটো আছে দেখিছ নে এইটো পাতটো যে ছিঙালে পিছবেলাকে আহিবি বুলি কৈছে ন পিছবেলাকে মই তোক লৈ যাম বুলি কৈছোঁ নহয় বাবা মই লৈ যাম হ'ব দে পিছবেলাকে ওলাম তেনেহ'লে তই কিবা এটা কৰি মোক উদ্ধাৰ কৰিবি আৰু দেই মোক উদ্ধাৰ কৰিবি 2 hours later আহিছে কাষ্টমাৰ এজন আহিছে
ও বাবা 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 উদ্ধার বাবা বলে পাগল বাবা ঠাণ্ডাত আছে চৰি দিয়া নাছিল বাবা কৃষ্ণ বোম বোম হলে কি হ'ল তোৰ আকৌ আহিলি যে বাবা এইজনৰ বহুত ডাঙৰ সমস্যা একদম চাই দিয়কচোন বাবা চাই দিয়ক কোৱা বালক কি সমস্যা হৈছে তোমাৰ হে বালক নকবি কথা অলপ ভালকে কবি এই বাবা হয় বাবা এনেকৈ নকবি ধেত বাবা একদম ভুল হৈ গৈছে ইয়াৰ ওপৰত মই একদম হাত জোৰ কৰিছোঁ আৰু কো যাব লৈ আহিলি এই বাবাজী ৰাতিটো মানে সি টোপনিটো হোৱাই নাই সেইটো কাৰণে উল্টা পুল্টা বকি আছে বাবাজী আৰু ইয়াক অলপ ভালকৈ কৈ দে তই যি কি ক'ব আছে তোৰ কি দেখাব আছে বাবাজী মানে মোৰ ভূতে পাই গ'ল সেইটো সমস্যা চব দূৰ হৈ যাব মই থাকোঁতে টেনশ্যন ল'ব নালাগে ओम क्रीम क्राम चिकनी चमेली सब साइड লাগে मेरी आशिकी तुम ही हो सब আহিব লাগে ভাগ ভাগ দিকে বস ভাগ ভাগ সব ভূত ভাগি যাব লাগে এইটো পৰিধান কৰা চিকনি চম্পা চামেলি সব দূৰ হৈ যাব ভাতটো খালোঁ টোপনিটো ধৰিছে আৰু পেচাবো কৰিব লাগিছে নহয় ৰাতিও হ'ল নহয় এতিয়া টেনশ্যন নাই বাবাই দিয়া তাবিজটো আছে তিনিটা চলাই যাওঁ তাবিজটো কাম নিদিলে মা কি হ'ব 10 minutes later পেচাব কৰিব লাগিছে নহয় ওলাই যাবলৈ ভয় লাগিছে চকুটো দি দিওঁ The next day তই দুদিন ধৰি মোক ইমান অশান্তি দি আছ মোক আজিলে এৰি দে মোক এৰি দে লা তই যা আৰু এতিয়া মই চকুৰ চাদাকণ খাব মন গৈছে তাৰ ঘৰলৈ গৈ পেলাই অলপ চাদাকণ খাই যা যা দেই অঁ ঠিক আছে ঐ চুকৰু হুলি নেকি চুকৰু চাদাকণ খাব মন গৈছিলে বে হয়তো চাগে চুইকি আহিছে চাগে বাহিৰত চাগে মোক চাদা বিচাৰি মোৰ ডিঙি চেপিব নাই দেই নাই মই বাহিৰত যোৱা নাই দেই মই বাহিৰত যোৱা নাই the next day ঐ চুকৰু অঁ ইয়াত বহি আছে নি ৰাতিটো ইমান চিঞৰিলোঁ খাৰ মাত নিদিলে হা চাদা খাবলৈ ইমান মন গৈছিলে মই গম পাওঁ নে এবাৰতো মাত দিব পাৰ কি সেইটো তই আছিলি দিনে ৰাতিয়ে তহঁতি মোৰ জীৱনটো খাই দিছ আৰু দেই
খাই দিছো তহঁতি তহঁতি মানে শইকীয়া আহিছিলে কেনেকুৱা পিছে হয় সেইডালে দিন ৰাত চেচ কৰি দিছে ৰাতিখনত পেচাব কৰিবলৈ ওলাব নোৱাৰি হেইত পাগল এইবোৰ আজিকালি কলিযুগত ভূত প্ৰেত নাই আৰু মানুহৰ এটা ভ্ৰম হয় গম পালি মানিলে ভগৱান নামানিলে ধানৰ পতা আই এইষাৰ আকৌ কি কৈছা সেয়াই হৈছে জীৱন সংগ্ৰাম হয় পাই